হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালেই। আজি আপোনালোকলৈ লৈ আহিছোঁ মই কটন মেখেলা চাদৰ 4যোৰত অৰ্ডাৰ আছিলে। মই ভাবিলোঁ কৰি থাকোঁতে আপোনালোককো অলপমান ডিজাইনবোৰ দেখাই দিওঁ। বগা কটনৰ একেটা ফুলৰ ডিজাইনত মোৰ দুযোৰ আছিলে, সেইকাৰণে একেটা ফুলৰ ডিজাইনৰ দুযোৰ বেলেগ বেলেগ ডিজাইন দি পেলাই কৈছোঁ। এইযোৰ এটা ডিজাইনত কৰিছোঁ আৰু মই নেক্সটযোৰ এটা বেলেগ ডিজাইনত কৰিছোঁ। এইযোৰ হৈছে মোৰ নেক্সটযোৰ মোৰ এনেদৰে ডিজাইন দি কৰা হৈছে। এইযোৰ ডিজাইনকেইটা কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এইযোৰ হৈছে মোৰ নেক্সটযোৰ আৰু এটা ফুল আছিলে দুটা কালাৰৰ দুযোৰ। এয়া দেখিছেনে? এইযোৰ বেঙুনীয়া কালাৰত। এইযোৰ কেনেকুৱা লাগিছে? আৰু এযোৰ আছিলে গুলপীয়া কালাৰত। এইযোৰ গুলপীয়া কালাৰত কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।